গুড মৰ্নিং হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা উঠিলোঁ আন্ধাৰে মুন্ধাৰে, মানে প্ৰায় 4-5 দিনমান হ'ল। ৰাতিপুৱা সোনকালে উঠি সৰুপথাৰ মিনিষ্টেৰিয়ামলৈ গৈ আছোঁ অলপমান ৰানিঙৰ কাৰণে, মানে নিজৰ স্বাস্থ্যটোৰ কাৰণে অলপমান দৌৰিছোঁ, পাৰিলে অলপ খোজো কাঢ়িছোঁ। তেনেকৈ ৰাতিপুৱা এইকেইদিন ডেইলি উঠি থকা হৈছে। সেইবাবে ভাবিলোঁ আজি প্ৰায় এসপ্তাহ হৈ গ'ল ভিডিঅ' নিদিয়া, সেইবাবে আজি এটা নতুনকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। গতিকে ভিডিঅ'বোৰনো কেনেকুৱা হয় চাই থাকিব, লগতে আজি ভিডিঅ'টো চাব কেনেকুৱা হয়। মই দিনটোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ব'লক এতিয়া গৈ থাকোঁ, ডাইৰেক্ট সৰুপথাৰ মিনিষ্টেৰিয়ামত লগ পাম আপোনালোকক। ৰাস্তাটো ভ্লগিং আজি নকৰোঁ, আন্ধাৰ মুন্ধাৰ হৈ আছে প্ৰায়। ব'লক ডাইৰেক্ট ফিল্ডত লগ পাই। সময় এতিয়া প্ৰায় 5:10 হৈছে, কিন্তু এতিয়ালৈকে ল'ৰা ছোৱালী ইমান অহা নাই। আহিব, খুব সোনকালে আহি পাবহি, এজন দুজন আহিছে। মোৰ দৌৰা কমপ্লিট হৈ গ'ল। বৰ্তমান এতিয়া ল'ৰাবোৰ দৌৰিয়ে আছে। যোনজন পিছত আহিছে তেওঁলোক দৌৰি আছে। এয়া চাওক, 4জন 3জনকৈ গ্ৰুপকৈ দৌৰি আছে। ল'ৰাবোৰে কিন্তু কষ্ট কৰিছে দেই। যোৱাবাৰৰ নিচিনা কেলেংকাৰী এইবাৰ নহ'লে হয় আৰু এই বিউবেত। আছাম পুলিচৰ বাবে সকলোৱে প্ৰেক্টিছ কৰি আছে বৰ্তমান, লগতে SSC। এইফালে চাওক, টাইকোৱনডোৰ প্ৰেক্টিছ, কমফু। সৰু সৰু কণ ভাইটি ভণ্টিসকলে কমফু শিকি আছে। কোচে তেওঁলোকক পূৰা শিকাই আছে। ঘৰ আহি পাই গ'লোঁ এতিয়া। ওচৰতে থকা শিৱ মন্দিৰ এটালৈ যাম বুলি ভাবি থৈছিলোঁ, গতিকে পটাপট গাটো ধুই লওঁ ব'লক, আৰু শিৱ মন্দিৰত আপোনালোকক লগ পাই আছোঁ। ব'লক এতিয়া। মন্দিৰ আহি পাই গ'লোহি। আমি দুয়ো আহিছোঁ অলপমান শিৱ বাবাৰ আগত মূৰ দোৱাবলৈ। মন্দিৰভাগ নতুনকৈ বনাই আছে বৰ্তমান, সেইবাবে বৰ সুন্দৰ যেন লগা নাই, কিন্তু খুব কম দিনৰ ভিতৰতে মন্দিৰভাগ নতুন ৰূপত সাজি উঠিব। গতিকে ভৰি হাত ধুই ল'লোঁ। এতিয়া বৰ্তমান চাকি জ্বলাই লওঁ বাহিৰতে, আৰু তাৰপিছত শিৱলিংগত গাখীৰ ঢালিবলৈ যাম। ব'লক এতিয়া পটাপট চাকি গছ জ্বলাই লওঁ।
পাখি বৰ্তমান বনাই আছে বাবে দেখিবলৈ বৰ সুন্দৰ যেন নালাগিব পাৰে, কিন্তু বনাই হ'লে সকলো ধুনীয়া হৈ যাব। নতুনকৈ বনাই আছে, আগতে বহুত পুৰণি আছিলে, আমাৰ জন্মৰ আগৰ পৰাই আছিলে, সেইবাবে বৰ্তমান নতুনকৈ বনাই আছে। যেতিয়া শিৱৰাত্ৰি হয় তেতিয়া অসংখ্য মানুহ হয়, বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ এই শিৱ মন্দিৰ পূজা কৰিবলৈ, শিৱ বাবাৰ ওচৰত আশীষ ল'বলৈ। গতিকে যেতিয়া শিৱৰাত্ৰি আহিব তেতিয়া আপোনালোকক আকৌ এবাৰ দেখুৱাম ভিডিঅ' কৰি কিমান মানুহ হয়। অৱশ্যে প্ৰায় ৩-৪ বছৰৰ পৰা অলপ কমিছে, মানে বিভিন্ন ঠাইত শিৱ বাবাৰ মূৰ্তি স্থাপন কৰা হৈছে, সেইবাবে বহুতো জনগণ কমিছে। তদুপৰি কিন্তু বহুত মানুহ হয়, সৰুৰ পৰা দেখি আছোঁ বহুত ডাঙৰকৈ পতা হয় শিৱৰাত্ৰি। প্ৰায় 3 দিন ধৰি অসংখ্য মানুহ এই মন্দিৰ ভাগলৈ আহি থাকে। বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইবাবে খুব কম দিনৰ ভিতৰতে সুন্দৰ হৈ পৰিব। যেতিয়া এই মন্দিৰ ভাগিত শিৱৰাত্ৰি পতা হয় তেতিয়া এইবোৰ সম্পূৰ্ণ পথাৰ, আপোনালোকে চাওক, এই সম্পূৰ্ণ পথাৰ একদম দোকান পোহাৰে ভৰি পৰে, মানুহ একদম জনসংখ্যা পূৰা ভিৰ হৈ যায় এই পথাৰত। তেজপুৰটো দেখিছে নহয়, সেই ছাইডৰ পৰা ধৰি এনেকৈ গোটেই পথাৰখন দোকান পোহাৰে ভৰি যায়, লগতে বহুতো জনগণ আহে। গতিকে যেতিয়া সুবিধা পাম তেতিয়া আকৌ ভিডিঅ' বনাই আপোনালোকক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ইমানে, আৰু দিনটোত বহুত কাম আছে। বৰ্তাহঁতৰ দাদাৰ মানে সৰুপথাৰত এখন স্পৰ্টছৰ দোকান আছে, গতিকে দাদা আজি নাই, মোকে খুলিবলৈ কৈছে, গতিকে তালৈ যাবলৈ আছে। ভাত পানী খাই কৰি ডাইৰেক্ট দোকানলৈকে যামগৈ। ভাত পানী খোৱা হৈ গ'ল, বৰ্তমান এতিয়া দোকানলৈকে ওলাই যাওঁ। ব'লক আপোনালোকক ডাইৰেক্ট মটৰ ব্লগত লগ পাই আছোঁ। মটৰ ব্লগিং কৰিবলৈ মোৰ কোনো ভাল একশ্যন কেমেৰা নাই, সেইবাবে ভিডিঅ'টো অকণ স্পীড কৰি দিছোঁ। লগতে মাইকটো ছেটআপ কৰিবলৈ ভাল এটা হেলমেট নাই, যিটো হেলমেট আছে সেইটো ছাইডেদি বতাহ সোমাই থাকে, সেইবাবে মাইকটো ভালকৈ এডজাষ্ট কৰিব নাই পৰা। গতিকে মই দুখিত, আপোনালোকে বেয়া নাপাব। লগতে মোৰ ইউটিউব একাউণ্টৰ কথা এটা কওঁ, মই প্ৰায় 14 দিনমান আগতে জুবিন গাৰ্গৰ এটি ছং এডিট কৰি আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত প্ৰায় 60,000 ভিউজ পাৰ হৈ গৈছিল, কিন্তু সেই ভিডিঅ'টোত কপিৰাইট আহি গ'ল। লগে লগে প্ৰায় 20 দিনমান পিছত কপিৰাইট ষ্ট্ৰাইকো আহি গ'ল। গতিকে মোৰ একাউণ্টত কপিৰাইট ষ্ট্ৰাইকো পৰি গ'ল, মোৰ বৰ মনটোও ভাল নহয়। সেইবাবে ভিডিঅ'বোৰ বনাই আছোঁ হ'লেও লাহে লাহে। গতিকে ভিডিঅ'বোৰ আপোনালোকে ভালদৰে চাই থাকিব, যেন ছাপোৰ্ট কৰে মোক। দোকান আহি পাই গ'লোহি। বৰ্তমান এইখন হ'ল আমাৰ দাদাৰ দোকান, খেলৰ সামগ্ৰী পোৱা যায়, সকলোবিধ সামগ্ৰী পোৱা যায়। আপোনালোকক দেখুৱাম কি কি আছে। বৰ্তমান এইবোৰ হ'ল বেট, ক্ৰিকেট বেট সৰু ল'ৰা ছোৱালীৰ বাবে। বৰ্তমান ইয়াত আছে আপোনাৰ টি চাৰ্ট, চব টি চাৰ্টবোৰ আছে ইয়াত। এইটো হ'ল এটা ট্ৰেক শ্বুট, লগতে এইবোৰ বেডমিণ্টন, লগতে এইফালে আছে এইটো বক্সিঙৰ, কি বুলি কয় জানো, মই সঠিক নামটো নাজানো, মানে বক্সিং কৰা। এইফালে বেডমিণ্টন, ইয়াত আছে য়োগা মেট। ভইচটো আজি ক্লিয়াৰ নাহিব পাৰে কাৰণ মই মাইকটো লগাই লোৱা নাই,
এইফালে আছে ফুটবলৰ বুট, এইবোৰ চব বুট বিভিন্ন ধৰণৰ। এইফালে আছে মোজা ফুটবলৰ, লগতে এইবোৰ এই ফুটবলৰ হেণ্ড গ্লভছ, নি গাৰ্ড, এইবোৰ হ'ল কক, ভলীবলৰ নেট, এইবোৰ আছে আপোনাৰ নিভিয়াৰ ভলীবল, মানে যিটো ভাল কোম্পানীটো আছে নিভিয়াৰ ভলীবল। এইফালে আছে আপোনাৰ ৰানিং শ্বুজ চেগা, একদম কমটি দামত ভাল শ্বুজ আছে, একদম ৰানিঙৰ কাৰণে একদম বেষ্ট। বহুত ৱেটটো পাতল, ৱেট নাই বুলি ক'ব পাৰি, ৰানিঙৰ কাৰণে একদম বেষ্ট হ'ল চেগা। 500ৰ পৰা 600ৰ ভিতৰত আছে। এইফালে আছে এইবোৰ ট্ৰেক শ্বুট, সকলো মানুহৰ কাৰণে পাব, কাৰণ সৰু ল'ৰাৰ পৰা মানে বয়োজ্যেষ্ঠ মানুহলৈকে পাব। এইযোৰ হ'ল চেগাৰ অলপমান ভাল মডেল শ্বুজ, মই দেখুৱাই দিছোঁ। 1000 আছে MRP, অলপ কম বেছ হৈ যায়। লগতে ফ্ৰিজো থৈ দিছে গৰম কালিৰ বাবে, অকণমান ঠাণ্ডা। এইফালে জেৰক্স হয়, লগতে ফটো প্ৰিণ্ট। এইফালে আছে কিবা পেন, ষ্টেবিলাৰ, তেনেকুৱা টাইপৰ বস্তু। ইয়াত আছে হাফ পেন, এইবোৰ হাফ পেন, ফাইল, লগতে নিভিয়া টি চাৰ্ট আছে। এইবোৰ কাৰ্টুনত এইবোৰ দেখিছে নহয়, নিভিয়া টি চাৰ্ট আৰু ট্ৰফি। এইকেইখন হ'ল বেট, অলপমান ডাঙৰ ল'ৰাৰ কাৰণে, মানে অলপ। এইকেইখন হ'ল সৰু ল'ৰা, 3 নম্বৰ 4 নম্বৰ বেট। এইডাল হ'ল স্প্ৰিং। বহুতো ধৰণৰ বস্তু পোৱা যায়। বৰ্তমান লকডাউন হৈ আছিল দেখি কিছুমান বস্তু কম হৈ আছে, কিন্তু পৰৱৰ্তী সময়ত সকলোবোৰ বস্তু আহি যাব। এইকেইটা হ'ল নেভিয়াৰ ফুটবল, একদম ভাল কোৱালিটিৰ, যিবোৰ ISLত ব্যৱহাৰ হৈ থাকে। গতিকে ইমানবোৰে বস্তু আছে বৰ্তমান। কিছুমান বস্তু যদি এভেইলেবল নাথাকে, আপোনালোকে বিচাৰিলে অৰ্ডাৰ কৰি আনি দিয়া হয়। গতিকে আহিব কেতিয়াবা। লোকেশ্যনটো সৰুপথাৰ টাউনৰ ৰ'জ ভেলী লেফ্ট ছাইডত, আৰু লগতে সৰুপথাৰ দাস গেছ এজেঞ্চি সমীপতে বুলি ক'ব পাৰি। আপোনালোকে সুধিলে গম পাব যে ধনশী খেলা ধূলা স্পৰ্টছৰ দোকানখন কোনডোখৰত আছে। লগতে দাদাৰ নামটো হ'ল পংকজ বৰা, বহুতে চিনি পায়, সেইবাবে সুধিলে হয়। আৰু প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে জানেই দোকানখনৰ বিষয়ে। বহুতো ভাল বস্তু পোৱা যায়, খেলাৰ সামগ্ৰী, মানে সকলো যিবোৰ খেলৰ মানে এনি টাইম ব্যৱহাৰ হৈ থাকে, সকলো ধৰণৰ বস্তু পোৱা যায়। গতিকে ইমানেই। চাওঁ, লকডাউন সময় অকণমান কাষ্টমাৰো কম হৈ আছে, হ'লেও একো নাই। চাওঁ কিমান কি হয়। 5টা বজালৈকে খোলাৰ সিদ্ধান্ত দিছে চৰকাৰে, গতিকে দিনটো থাকোঁ আৰু আজি ইয়াতে। আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ইউটিউব একাউণ্টটো শ্বেয়াৰ কৰি দিব, যাতে সোনকালে মোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ যায়, আৰু লগতে 4000 ৱাচ টাইমটো হৈ যায়। আপোনালোকৰ সহায় অবিহনে মই একো নহয়, সেইবাবে আপোনালোকৰ সহায় কৰিলে মই আগুৱাই যাব পাৰিম। গতিকে যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে ছাইডত থকা বেল আইকনটো বজাই থৈ যাব, যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সোনকালে পাই যায়। আজি ভিডিঅ'টো ইমানেই। বৰ্তমান টাউনত অলপমান কিবাকিবি বস্তু ল'বলৈ আছে। এতিয়া সময় 3:26 হৈ গ'ল, আৰু অলপ দেৰি পিছতে বন্ধ কৰিম, আৰু টাউনতো কিবাকিবি ল'বলৈ আছে, সেইবাবে সোনকালে বন্ধ কৰি দিম। অলপ বস্তুকেইটা লৈ মেলি সোনকালে ঘৰলৈ যাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইকটো কৰি থৈ যাব কিন্তু। ধন্যবাদ।